নমস্কাৰ আজি এক শুভ ক্ষণত আমি আজি উপস্থিত হৈছোহি ডিজিটেল অসম 24x7 নামেৰে এক সংবাদ জগতৰ নতুনকৈ সংযোজন ঘটিছে ডিব্ৰুগড় জিলাৰ চাবুৱাৰ পৰা আৰু কিছু সময় পূৰ্বে আজি আমাৰ এই ডিজিটেল অসম 24x7 নামৰ যি সংবাদ প্ৰতিষ্ঠান নিউজ পৰ্টেল ইতিমধ্যে শুভাৰম্ভ হৈ গৈছে শুভাৰম্ভণি কৰিছে আমাৰ সকলোৰে মৰমৰ চাবুৱা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক পুনাকণ বৰুৱাদেৱে আৰু এই মুহূৰ্তত কাৰ্যালয়ৰ ভিতৰতে উপস্থিত আছোঁ আৰু কাৰ্যালয়ৰ ভিতৰত সন্মানীয় উদ্যোধক ডাঙৰীয়াৰ সমান্তৰালভাৱে চাবুৱা অঞ্চলৰ বিভিন্ন সমাজ সচেতন ব্যক্তি লগতে চাবুৱা অঞ্চলৰ কেইবাগৰাকীও জ্যেষ্ঠ আৰু যুৱ সাংবাদিক আমাৰ সৈতে উপস্থিত আছে আমি সকলোৰে সৈতে আজি কথা পাতিবৰ কাৰণে যত্ন কৰিম বৰ্তমান সময়ছোৱাত সংবাদ জগতৰ যি ভূমিকা নতুনকৈ সংবাদ প্ৰতিষ্ঠানত কাম কৰিবলৈ অহা যি যুৱ প্ৰজন্ম সেই যুৱ প্ৰজন্মসকলৰ ভূমিকা কেনেধৰণৰ হোৱা উচিত বহুকেইগৰাকী আমাৰ মাজত জ্যেষ্ঠ সাংবাদিক আছে তেখেতসকলে তেওঁলোকৰ মতামত আগবঢ়াব আমি পোনপ্ৰথমে আমাৰ মাজত উপস্থিত থকা চাবুৱা সমষ্টিৰ সন্মানীয় বিধায়ক তথা আজিৰ এই ডিজিটেল দি নিউজ পৰ্টেল এই পৰ্টেলটোৰ উদ্যোধক ডাঙৰীয়া সন্মানীয় পুনাকণ বৰুৱা ডাঙৰীয়া আছে আমি তেখেতৰ ওচৰলৈকে যাব বিচাৰিছোঁ প্ৰথমে আজি এই শুভক্ষণত আমি ডিজিটেল অসম 24x7 তৰফৰ পৰা আপোনাক স্বাগতম জনাইছোঁ আৰু বৰ্তমান সময়ছোৱাত আজি আপুনি ইয়াতে উপস্থিত হৈ আজি পৰ্টেলটোৰ শুভ উদ্বোধন কৰিলে কাৰ্যালয় শুভ উদ্বোধন কৰিলে অনুভৱটো কেনেকুৱা এই চাবুৱা অঞ্চলৰ পৰা গ্ৰাম্যাঞ্চলৰ পৰা আচলতে এই প্ৰতিষ্ঠানটো আচলতে প্ৰতিষ্ঠা লাভ কৰিছে কেনেধৰণে আশা প্ৰকাশ কৰিব আপুনি কেনেধৰণে হোৱাটো বিচাৰিব অসমৰ সংবাদ জগতত চাবুৱাৰ সংবাদ জগতত আজি নতুন সংযোজন হৈছে ডিজিটেল অসম 24 চাবুৱাৰ পৰা এটা আমাৰ গ্ৰাম্যাঞ্চল চাবুৱাৰ বৰবাৰী নতুন গাঁৱৰ পৰা এটা নতুন নিউজ চেনেল আৰম্ভ হৈছে আজি আনুষ্ঠানিকভাৱে ইয়াক শুভাৰম্ভ কৰা হৈছে আৰু এই অনুষ্ঠানটোৰ মই দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু মই এইটো আশা কৰিম ইতিবাচক খবৰেৰে ৰাইজৰ মাজত গঠনমূলক সমালোচনাৰে ইতিবাচক খবৰেৰে সমাজত যাতে এটা সুস্থ বাতাবৰণ তৈয়াৰ কৰিব পাৰে ডিজিটেল অসমৰ পৰা আমি সেইটো আশা কৰিম বিভিন্ন সময়ত বৰ্তমান সময়ছোৱাত বিশেষভাৱে অসমৰ প্ৰতিটো প্ৰান্ততে আচলতে বহু সংখ্যক এনেধৰণৰ নিউজ পৰ্টেল আছে বহু পৰ্টেলে কিছুমান ভুৱা বাতৰি পৰিৱেশন কৰে বা কিছুমান কোনো তথ্য নথকা তেনেধৰণৰ বাতৰি আমিও দেখিবলৈ পাওঁ সেইসমূহৰ ক্ষেত্ৰৰ লগত তুলনা কৰি ডিজিটেল অসম কেনে হোৱাটো বিচাৰে নাই আমি বিভিন্ন সময়ত প্ৰত্যক্ষ কৰোঁ যে ভুৱা বাতৰি গভীৰতে নগৈ কিছুমান বাতৰি পৰিৱেশন কৰা হয় আৰু যিবিলাক বাতৰিয়ে সমাজত বিভ্ৰান্তি সৃষ্টি কৰে মই বিভ্ৰান্তি পৰিহাৰ কৰি সত্যনিষ্ঠ বাতৰিৰ ওপৰত গুৰুত্ব দিবৰ কাৰণে উত্তেজনামূলক খবৰ মূল কথা নহয় সত্যনিষ্ঠ বাতৰিৰ ওপৰত গুৰুত্ব দিবৰ কাৰণে মই ডিজিটেল অসমক অনুৰোধ জনাম আৰু মই ভাবোঁ যে ডিজিটেল অসমৰ লগত জড়িত হৈ থকা সকলো কৰ্মকৰ্তাই ইয়াৰ সাংবাদিকসকলে ইয়াৰ স্বত্বাধিকাৰী অমিত গগৈয়ে নিশ্চয় সেইধৰণে আগবাঢ়িব নিশ্চিতভাৱে এটা খুব গুৰুত্বপূৰ্ণ কথা তেখেতে ব্যক্ত কৰিছে যিহেতু বৰ্তমান সময়ত দেখিবলৈ পোৱা যায় যে বহু উত্তেজনামূলক আচলতে এক্সক্লুচিভ বিগ ব্ৰেকিং কিছুমান খবৰ দিবলৈ গৈ আচলতে বিভিন্ন সময়ত তেনে উত্তেজনামূলক বাতৰি পৰিৱেশন কৰাৰ বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় আৰু তাৰ বিপৰীতে আচলতে ডিজিটেল অসমে সদায় ইতিবাচক চিন্তা চৰ্চাৰে নতুন প্ৰজন্মক আগবঢ়াই লৈ যোৱাৰ চিন্তা চেতনাৰে সমাজখনক এক ইতিবাচক দিশ নিৰ্দেশন কৰাৰ চিন্তা চৰ্চাৰে সদায় ডিজিটেল অসম আগবাঢ়িব সেই ডিজিটেল অসমৰ পৰিয়ালৰ তৰফৰ পৰা তেখেতলৈ সেইটো আমি আমাৰ ফালৰ পৰা জনাইছোঁ আমাৰ মাজত আছে জ্যেষ্ঠ সাংবাদিক কৌস্তৱ দা আমি আপোনাৰ ওচৰলৈকে আহিছোঁ কি ক'ব আপুনি এগৰাকী জ্যেষ্ঠ সাংবাদিক চাবুৱা অঞ্চলটোত আপুনি বহু বছৰ ধৰি বহু সময় ধৰি সাংবাদিকতা কৰি আহিছে গ্ৰাম্যাঞ্চলটোতো সাংবাদিকতা কৰিছে নগৰাঞ্চলতো কৰিছে আজি এই গাঁওখনৰ পৰা গ্ৰাম্যাঞ্চলৰ পৰা এটা সংবাদ প্ৰতিষ্ঠানৰ জন্ম হৈছে চাবুৱাৰ সংবাদ জগতৰ এক নতুন ইতিহাস ৰচনা হৈছে এই মুহূৰ্তত আপোনাৰ অনুভৱ কেনেকুৱা প্ৰথমতে মই ডিজিটেল অসমক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ আচলতে যিকোনো এটা বস্তু জন্ম দিবলৈ অতি সহজ জন্ম দিয়াৰ পাছত তাক প্ৰতিপালন কৰাটো বহুত ডাঙৰ কথা যেতিয়া আমি এটা ডিজিটেল অসময় হওক বা সংবাদ মাধ্যম হওক সাংবাদিকক আমি জন্ম দিওঁ জন্মৰ পাছত
তাৰ মাজত তাৰ পানী পোখাৰীৰ পৰা সাৰ পানী দিয়া, লগতে তাক নিৰ্ভীক নিৰপেক্ষৰ সন্ধানত যিবোৰ বাতৰি সত্য পথৰ বাতৰি দিয়াটো সদায় চেষ্টা কৰিব লাগিব। আৰু দ্বিতীয় কথা হ'ল ডিজিটেল অসমৰ জৰিয়তে যিটো সাংবাদিক সৃষ্টি হয়, সেই সাংবাদিকজন কৰস্পণ্ডেণ্ট আচলতে নগৰৰ পৰা গাঁও অঞ্চললৈ যাব লাগিব। গাঁও অঞ্চলৰ যিবোৰ সমস্যা আছে, ভাল বেয়া সকলো সমস্যা আছে, সেই সকলো সমস্যাবোৰ উদ্ঘাটন কৰি সত্য বাতৰি দিয়াটোহে মূল উদ্দেশ্য হ'ব লাগে। আচলতে সাংবাদিক কৰ্মীসকলে সংবাদ অকলে পৰিৱেশন কৰিলেও নহ'ব, তাৰ সহযোগিতা তদন্ত কৰিব লাগিব। সহযোগী তদন্ত কৰি যিবোৰ সত্য নিউজ, সেই সত্যবোৰ নিউজ এই ডিজিটেল মাধ্যমৰ দ্বাৰা আশা কৰিছোঁ। নিশ্চিতভাৱে আমি আপোনালৈ ধন্যবাদ জনাইছোঁ। আমাৰ মাজত অন্য গৰাকী, আপুনি কি ক'ব শুভেচ্ছামূলকভাৱে? খুব অতি সুন্দৰ পদক্ষেপ। ৰাইজৰ যিবিলাক সমস্যা সমাজৰ উত্থাপন কৰি দুখীয়া নিচলা যি তেনেকুৱা ধৰণৰ সমস্যা থাকে সেইবিলাক যাতে সমাধান হয় তাৰ বাবে চৰকাৰৰ কৰ্তৃপক্ষক জনোৱাৰ বাবে, লগতে বিভিন্ন ধৰণৰ সংবাদ আমি প্ৰচাৰ কৰাৰ ক্ষেত্ৰত কিছু অসুবিধাৰো সৃষ্টি হয়। এই সংবাদ মাধ্যমে যাতে সকলো ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়ায়, সকলোকে এটা উন্নত মানদণ্ডৰ যাতে সহায়যোগিতা আগবঢ়াবলৈ বিভিন্ন ধৰণৰ আমাৰ বিধায়ক মহোদয়ৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ অভাৱ অভিযোগ তেওঁলোকৰ ওচৰত উত্থাপন কৰি লগতে চৰকাৰৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাই মেলি যাতে ৰাইজৰ সহযোগিতাৰ বাবে কাম কৰে, তাকেই আমাৰ ফালে আন্তৰিকতাৰে অনুৰোধ জনাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আমাৰ সৈতে বহুকেইগৰাকী আজি আমাৰ অতিথি আছে, আমি সকলোৰে পৰা বক্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। আপুনি কি ক'ব এই মুহূৰ্তত? আজি প্ৰথমতে মই ডিজিটেল অসম 24/7 উদ্বোধনী অনুষ্ঠানত থাকি নিজকে খুব গৌৰৱ অনুভৱ কৰিছোঁ। প্ৰথমতে মই কওঁ অমিত গগৈ মোক আজিৰ পৰা প্ৰায় 4-5 মাহমান আগতে কৈছিল ডিজিটেল অসম নামৰ এটা সাংবাদিক মানে মই নিউজ চেনেল খুলিম। শ্বেক্সপিয়াৰৰ কথা এটালৈ মনত পৰিলে, হোৱাট ইজ দেয়াৰ ইন দ্য নেম, নামতনো কি আছে, নামত বহুতখিনি কথা আছে। মই অমিতক কৈছিলোঁ, যিহেতু অমিতক মই 3-4 বছৰৰ পৰা চিনি পাওঁ, তেখেতৰ ITI প্ৰতিষ্ঠান মোৰ তাতে আছে। পৃথক, চিন্তাটো পৃথক, অলপ বহল। তেখেতৰ সঁচাকৈ এজন অসমীয়া ল'ৰা উঠি আহিছে যে য়েছ হোৱাট ইজ দেয়াৰ, নামত বহুত কথা আছে। আমাৰ এতিয়া বহুতো পৰ্টেল আছে অসমত, কাৰোবাৰ সৌ পৰ্টেল আছে য'ত এটা বিশেষ ঠাইৰ লগৰ নাম দি পেলাই কাম কৰে। ভাল বেয়া বুলি ক'ব যোৱা নাই, বস্তুটো মানে সীমাবদ্ধ হৈ যায়। আজি মই টেঙাখাটৰ, মোৰ ঘৰ দুলীয়াজান সমষ্টিত, টেঙাখাট লাগি ইমান ধুনীয়া কাম কৰিছে। মই তেখেতলোক কৈছিলোঁ, এটা সমালোচনা নহয় যে টেঙাখাট লাগে, এটা সীমাবদ্ধ হৈ যায় এটা জেগাত। তো ডিজিটেল লাইভ ডিজিটেল যেতিয়া ক'লে, মই এতিয়া ক'লোঁ অমিত ইউ আৰ ডুইং এ ভেৰি ফেবুলাছ জব। আৰু মোক কথা দিছিলোঁ মই যাম। আৰু দ্বিতীয়তে চতুৰ্থ স্তম্ভ হ'ল আপোনাৰ মেডিয়া। ইট প্লেজ এ ভেৰি ভাইটেল ৰোল। নিৰ্ভীক হ'ব লাগিব, নিকা হ'ব লাগিব আৰু খুব স্পষ্টবাদী হ'ব লাগিব, স্পষ্ট কথাক লৈ। আৰু বাতৰি বুলি ক'লে মানুহে কি হয়, আজি অলপ আগতে মই কথা পতা শুনিছিলোঁ যে আজিৰ যুগত যোনটো আপোনাৰ কম্পিটিশ্যন চলিছে, পিকচাৰ কোৱালিটি লাগিব, কথা কেনেকৈ উপস্থাপন কৰিছে এইটো লাগিব, কি বাতৰি দিছে লাগিব। আগতে আমি সৰুতে পেপাৰ পঢ়িছিলোঁ, ৰেডিঅ' শুনিছিলোঁ, মই এতিয়াও শুনো, যে ৰাইজৰ যে ছাপ'জ এক্সাম্পল, আগতে আমাৰ তাত খুব ট্ৰেন্সফৰ্মাৰ নাইকিয়া হয়, কয় নিউজ দিয়ে যে আমুকৰ গাঁৱত ট্ৰেন্সফৰ্মাৰটো বিকল আমুক দিনৰ পৰা, ৰাইজলৈ এৰি দিয়ে। আজিকালি মই সমালোচনা কৰিবলৈ মোৰ যোগ্যতা আছেনে নাজানো, ৰাইজক ভাবিবলৈ একো নিদিয়ে, আমুকত ট্ৰেন্সফৰ্মাৰটো বিকল, আমুকে পইচা খালে নিদিয়ে কাৰণে। আৰে এটলিষ্ট আৰু এটা আছে, আজিৰ যুগত মই খুব দুখে কৈছোঁ, ক'ব লাগে নে নাজানো, আমাৰ জুবিন গাৰ্গৰ কথা গম পাইছে, আমাৰ অৰ্ণৱ গোস্বামী আছিলে, তেখেতে ইমান চিয়'ৰ, তেখেতকো মই দিল্লীত থকাৰ পৰা চিনি পাইছিলোঁ। নেশ্যন ৱান্টছ টু ন' অসম ৰাইজে বিচাৰে। আপুনি সাংবাদিক, মোৰ ভুল হ'ব পাৰে, সাংবাদিকজনে কেনেকৈ গম পাব, আপুনি কেইজন ৰাইজক সুধিলে, অসমৰ বিচাৰে ৰাইজে বিচাৰে। গতিকে লৈ সেইটো ক্ষেত্ৰত অকণমান যাতে চালি জাৰি চাব লাগে। আৰু মই দীৰ্ঘায়ু কামনা কৰিছোঁ, অমিতৰ প্ৰতি মোৰ বিশ্বাস আছে, অসমীয়া ল'ৰা হিচাপে তেখেতে মোৰ তাত প্ৰতিষ্ঠান কৰি পেলাই আকৌ মাকুমত এখন কৰিছে। আৰু বিশেষকৈ শ্বেক্সপিয়াৰৰ কথা মই এতিয়াও তেতিয়া কৈছিলোঁ তোমাক, হয়নে, যে নেম প্লেজ এ ভেৰি ভাইটেল ৰোল। ডিজিটেল অসম কাম কৰি যোৱা, আগবাঢ়ি যাবা। আৰু মোৰ সদায় শুভকামনা থাকিলে। আৰু পুনৰ এবাৰ মই এই অনুষ্ঠানটোৰ নিউজ চেনেলটোৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। অতি গুৰুত্বপূৰ্ণ কেইটামান কথা আচলতে উপস্থাপন কৰিছে বৰ্তমান সময়ছোৱাত। সেই যেতিয়াৰ যি দূৰদৰ্শনৰ দিন আছিল, যেতিয়া ৰেডিঅ'ৰ দিন আছিল, সেই সময়ছোৱাত কেনেধৰণৰ বাতৰি কেনেধৰণেকৈ পৰিৱেশন কৰিছিল, আৰু বৰ্তমান যি কম্পিটিশ্যনৰ এক যুগলৈ পৰিৱৰ্তিত হৈছে এই সময়ছোৱা, এই কম্পিটিশ্যনৰ যুগত আচলতে নিজকে কেনেদৰে ইতিবাচক দৃষ্টিভংগীৰে বা ৰাইজৰ মতামত দাঙি ধৰি বা কোনো পক্ষপাতিত্ব নোহোৱাকৈ সকলোৰে পৰা মতামত গ্ৰহণ কৰি কেনেদৰে ৰাইজৰ মাজলৈ বাতৰিটো পৰিৱেশন কৰিব পৰা যায় বা বাতৰি উপস্থাপন কৰিব পৰা যায়, সেইখিনি সন্দৰ্ভত খুব সুন্দৰভাৱে তেখেতে কেইটামান বক্তব্য আগবঢ়াইছে। আমি তেখেতলৈ ধন্যবাদ জনাইছোঁ। আমাৰ মাজত আছে অন্য এগৰাকী, আমাৰ দিনজয় পঞ্চায়তৰ সভানেত্ৰী, আমি স্বাগতম জনাইছোঁ আপোনালৈ। এই মুহূৰ্তত কি ক'ব আপুনি? নমস্কাৰ। ডিজিটেল অসম সংবাদ মাধ্যমটিৰ শুভ আৰম্ভণি দিনটিত উপস্থিত হৈ মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ, কিয়নো আজিৰ দিনটি খুব
আনন্দৰ দিন আমাৰ চাবুৱা অঞ্চলটোত এটি সংবাদ মাধ্যমৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি কিছুমান খবৰ জানিব পাৰিম আৰু মই বিচাৰোঁ আমাৰ নতুন প্ৰজন্মক গাঁৱৰ ভিতৰৰ পৰা কেনেকৈ উলিয়াই আনি এখন নতুন বহল পৃথিৱী দেখুৱাব পাৰি আমি তাৰ চেষ্টা কৰিব লাগিব আমাৰ ডিজিটেল অসম সংবাদ মাধ্যমৰ জৰিয়তে আৰু মই এষাৰি বাক্য খুব মন কৰি আছোঁ জনতাৰ পক্ষত সত্যৰ সন্ধানত জনতাৰ পক্ষত সত্যৰ সন্ধানত আমি যিদৰে এই বাক্যশাৰী লিখি থৈছে আপোনালোকে ঠিক তেনেদৰে যাতে আমাৰ সংবাদ মাধ্যমটি আগুৱাই যাওক আৰু মই প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত সহস্ৰ প্ৰণিপাত জনাইছোঁ আমাৰ ডিজিটেল অসম সংবাদ মাধ্যমটিয়ে হিয়াৰ দৰে ভাৰতবৰ্ষৰ ভিতৰত জিলিকি উঠক ধন্যবাদ নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ আমি অন্য এগৰাকী ব্যক্তিৰ ওচৰলৈকে যাব বিচাৰিছোঁ আমি আপোনাৰ ওচৰলৈকে আহিছোঁ কি ক'ব এই মুহূৰ্তত কেনেকুৱা অনুভৱ ধন্যবাদ এয়া ভাই অমিত এইখন গাঁৱৰ ল'ৰা যুৱ নতুন চিন্তাৰ সংবাদ জগতৰ ডিজিটেল অসম নামে এটা প্ৰতিষ্ঠান মোৰ ৱাৰ্ডৰ পৰা আৰম্ভ হোৱাত মই আজি খুব গৌৰৱান্বিত এই শুভক্ষণত আমাৰ মাজত আহি উপস্থিত হোৱা শ্ৰদ্ধাৰ বিধায়ক মহোদয়ক এই চেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ ডিজিটেল অসমে যাতে অনাগত দিনত স্বাভাৱিকতাৰ বা ধাৰাবাহিকতাৰ বজাই নাৰাখি এটা নতুন চিন্তাধাৰাৰে সমাজখনৰ জাতীয়তাবাদী চিন্তাধাৰাৰে অসমখনক আগুৱাই নিয়ক ভাৰতবৰ্ষৰ ভিতৰত এটা নিউজ পৰ্টেল হিচাপে স্বীকৃতি পাওক যেনে বাকী আমি সৰু সৰু নিউজ পৰ্টেল কিছুমান দেখিছিলোঁ আজি তেওঁলোক এনেকুৱা এটা পৰ্টেল হৈ গৈছে মেইন মিডিয়াৰ ষ্ট্ৰীমেও তেওঁলোকক আজি ঢুকি নোপোৱা হৈছে গতিকে তেনে এটা পৰ্যায়লৈ যাওক এই এক আশা কৰিছোঁ আৰু এই শুভক্ষণত ইয়াত উপস্থিত থাকি নিজে ধন্য মানিছোঁ নিজে গৌৰৱ অনুভৱ কৰিছোঁ এই নতুনকৈ আমাৰ এই ভাইটিয়ে যি চিন্তাৰ চেতনাৰে তেওঁ আগবাঢ়িছে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ জনাইছোঁ আমাৰ মাজত অমিত আছে যিগৰাকী নেতৃত্বত আজি এই যি ডিজিটেল অসম প্ৰতিষ্ঠা লাভ কৰিছে গ্ৰাম্যাঞ্চলৰ পৰা এগৰাকী খুব উদ্যমী যুৱক তেখেতে ইতিমধ্যে টেঙাখাটকে ধৰি মাকুমত দুখনকৈ ঔদ্যোগিক প্ৰতিষ্ঠান তেওঁ পৰিচালনা কৰি আছে তেওঁৰ নেতৃত্বত আৰু খুব সুন্দৰভাৱে এই ডিজিটেল অসম নামৰ 24 সংবাদ জগতত তেখেতে আগবাঢ়িব বিচাৰিছে কেনেধৰণৰ পৰিকল্পনা কৰিছে ইতিমধ্যে বিভিন্নজনৰ পৰা বক্তব্য শুনিলে তেওঁলোকে কেনেধৰণৰ হোৱাটো বিচাৰিছে এইখিনি কথাকে আচলতে ৰাইজেও সৰ্বসাধাৰণ জনতাই বিচাৰিব আপোনাৰ কেনেধৰণৰ পৰিকল্পনা বুকুত লৈ কেনেধৰণৰ পৰিকল্পনা লৈ আচলতে আগবাঢ়িব বিচাৰিছে পৰিকল্পনা মানে মই সত্যটো বিচাৰিছোঁ যিটো সঁচাটো মানে হোৱাটো বিচাৰিছোঁ প্ৰথম যেতিয়া খুলিছোঁ প্ৰথমটো যাতে শেষ নহয় সেইটো চিন্তা লৈ কিনে আগবাঢ়ি আহিছোঁ নিশ্চিতভাৱে এই মুহূৰ্তত আমি তেখেতলৈ ধন্যবাদ জনাইছোঁ লগতে আজি এই শুভ উদ্বোধনী অনুষ্ঠানটোত যিসকলে সহযোগিতা আগবঢ়ালে আমি সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ ডিজিটেল অসম নামৰ যিটো সংবাদ প্ৰতিষ্ঠান এই সংবাদ প্ৰতিষ্ঠানটো ৰাইজে আঁকোৱালি ল'ব সদায় ৰাইজৰ পক্ষত জনতাৰ পক্ষত সত্যৰ সন্ধানত ডিজিটেল অসমে কাম কৰি যাব আৰু নতুন প্ৰজন্মক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত ডিজিটেল অসমে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব এইখিনি ৰাইজক আশ্বাস দি আমি আজি শুভক্ষণৰ পৰা ডিজিটেল আসাম যি সংবাদ প্ৰতিষ্ঠান এই সংবাদ প্ৰতিষ্ঠানটো আমি আগবঢ়াব বিচাৰিছোঁ আশা কৰিছোঁ ৰাইজে আঁকোৱালি ল'ব